আমালোকে যেনেকৈ কৈছিল এনেকৈ এইটো কথাটো মানে ৰাখিছে। এইকাৰণে আমালোকে অশোক ছাৰৰ পৰা ধন্যবাদ। এইটো বহুত দিনৰ পৰা আমালোকে কাগজটা বহুত দিন হৈছে উঠাই ৰাখিছিলোঁ। ইমান মানুহ আহি ঘৰতে কৈছিল, এতিয়া ছাৰ কৈছিল কেতিয়া ছাৰ দিবি চাৰি দিবি আমালোকে এতিয়া এইটো দিনটো আহিছে আৰু মই দিবই পাৰিছোঁ চববিলাক মাতি কিনে। এইকাৰণে অশোক ছাৰ আমালোকে কথা দিছে, আমি মানুহৰ যে কথা দিছোঁ এইটো মই ৰাখিব পাৰিছোঁ। অশোক ছাৰো যে আমাৰ হিচাপে এইবিলাক কাম কৰাইছে, ময়ো ধন্যবাদ অশোক ছাৰৰ ওপৰত। তাৰপিছতে এতিয়া আমালোকেতো বহুত দিনৰ পৰা অশোক ছাৰৰ সাথে কাম কৰি আছোঁ, বহুত দিনৰ পৰা কৰি আছোঁ, কিন্তু যিটো কথা দিছে কথাটো ৰাখিছে, এইটোৰ কাৰণেতো বহুতেই ধন্যবাদ। এইকাৰণে মই এনেকৈ মানে ছাৰে আমালোকে লাগে আৰু। কেইজনক দিছে আজি ছাৰে? আজিতো 65 এনেকৈ চাৰি দিছোঁ। আমালোকে 60 হৈছিল, 65ৰ বেছি হৈ গৈছে আৰু। কিন্তু এতিয়াতো মানে পূৰাটো দেওয়া হ'ল, ইমান মানুহ বেছি হৈ গৈছে। যিটো মানে আৰু কি আছিল, যিটো মানে কাউণ্টিং কৰিছিল, কাউণ্টিঙৰ বেছি হৈ গৈছে মানুহ, আৰু মানুহ ঘূৰাই দিব লগা হৈছে। পাছতে এইবিলাক আৰু চাম দিব পাৰিব কি নাপাৰিব, এইটো আৰু চাব লাগিব। বেলেগ জেগা মিটিং কৰি আকৌ দিব লাগিব, এইটোতো দিবই লাগিব। এতিয়া সবাই আহি গৈছে, একজনে আৰু কিমান বাকী পৰিছে এইকাৰণে দিব পৰা নাই। আগতে দ্বিতীয় চৰকাৰ সময়ত পাইছিল নাই? নাই, এনেকাতো পোৱা নাই, এনেকাতো পোৱা নাই। এইটো এইবাৰেই ফাৰ্ষ্ট টাইম পাইছোঁ। এইটোৱে ফাৰ্ষ্ট টাইম পাইছোঁ। কি গাঁও? এইটো শান্তিনগৰ, ৱাৰ্ড নম্বৰ 1। বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিলে চবকে শাড়ী পাইছে। এইটোৱে আৰু কেইজনক দিছে? বহুত মানুহ পাইছে আৰু দিব বুলি বহুত ভাল লাগিছে। এতিয়া নতুনকে ভোট দি আছো, যিমানটো জানো যে ইমান ফেচিলিটি নিদিয়ে, তো সেইকাৰণে য'ত ফেচিলিটি পাব তাতেইতো কৰিব। এইটো আৰু অশোক স্যার মানে ধরকেছে আমার গিলা মানে কাপড় মানে দিছে, ভাল লাগছে। শাড়িটো পাই খুব ভাল লাগিছে। অশোক বুহারি দিছে ইউপিপিএলৰ পৰা। আগতে দিয়া নাছিল, ইউপিপিএল চৰকাৰৰ পৰা দি আছে। ইউপিপিএল সাপোর্ট কৰিব। এটা কোকৰাঝাৰ চালতাতলা। কিমান ৱাৰ্ড নং? 4 নম্বৰ ৱাৰ্ড। কেইজন আছে আপোনালোকে? 35 জন।